প্ৰতিবাৰে মায়ে বহাগৰ বিহুত এই পিঠাবিধ বনায়। এইবাৰ ময়ো মাক অলপ সহায় কৰি দিলোঁ। চাউলৰ গুড়ি অলপ গৰম কৰি লৈছোঁ আৰু ৰঙালাও শুকানে কেৰাহী এটাত ভাজি লৈছোঁ সিজি যোৱালৈকে। ৰঙালাওখিনি সিজি যোৱাৰ পাছত তাত অলপ গুড় দি আকৌ ভাজি লৈছোঁ। লাও আৰু গুড়খিনি মিক্স হৈ যোৱাৰ পাছত ঠাণ্ডা হ'বৰ কাৰণে অকণমান ওলাই থৈ দিলোঁ। এতিয়া অলপমান পিঠাগুড়ি লৈছোঁ আৰু তাতে অলপমান নিমখ আৰু খোৱা ছ'ডা দিছোঁ। পিঠাগুড়িখিনি মিহলাই লৈ তাত ভাজি লোৱা ৰঙালাওখিনি দি দিছোঁ আৰু ধুনীয়াকৈ মঠি লৈছোঁ আটা মৰাৰ নিচিনাকৈ। পিঠাগুড়িখিনি চফ্ট ডো এটা বনাই লৈছোঁ আৰু সৰু সৰু লাড়ু বনাই ধুনীয়াকৈ শ্বেপ দি লৈছোঁ। এতিয়া এই পিঠাকেইটা ৰিফাইন তেলত ডিপ ফ্ৰাই কৰিলে আমাৰ পিঠা ৰেডি হৈ গ'ল। এই পিঠাবিধ বনাবলৈও খুব সহজ আৰু খায়ো বহুত ভাল লাগে। আমাৰ ঘৰত ইয়াক লাওপুলি পিঠা বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। শেষত সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। থেংক ইউ ফৰ ৱাটছিং।